আজি আমাৰ মোৰ ছোৱালীটো যিহেতু 9 ক্লাছত আমি কোনোদিনে আমাৰ এইটো অঞ্চলৰ যিহেতু বহুত পিছপৰা হয় এই পিছপৰা যিহেতু আমি কিছুমান ল'ৰা ছোৱালীৰ কাৰণে আমি চাইকেল কিনি দিব নোৱাৰা অৱস্থা হৈছিল যিহেতু এইটো চৰকাৰে যিহেতু 9 ষ্টুডেণ্টবিলাকক যিহেতু এই চাইকেল মানে দিয়া ব্যৱস্থা কৰিছে আমি নথৈ আনন্দিত হৈছোঁ আৰু যিহেতু এইখন স্কুলৰ আমাৰ আদৰ্শবিলাকো বহুত ভাল হয় আৰু ইয়াৰ পৰা আমাৰ বহুত যাতে ভাল ভাল ষ্টুডেণ্ট আছে ষ্টুডেণ্টবিলাক মানে আমাৰ এবাৰ মেট্ৰিক যিহেতু দি আছে যাতে আৰু ভৱিষ্যতে সিহঁতৰো মানে এইবাৰ ভালকৈ হ'ব বুলি আশা কৰিছোঁ আৰু ইয়াকে চৰকাৰক ধন্যবাদ দিছোঁ। এখন পাইছোঁ বৰ ভাল লাগিল কাৰণ আমি দুখীয়া মানুহ চাইকেল এখনো কিনি দিব নোৱাৰোঁ চৰকাৰ যিহেতু চাইকেল এখন দিছে আমি খুব ভাল পাইছোঁ চৰকাৰক ধন্যবাদ দিছোঁ আমি। ছোৱালীৰ নাম কি? দেউজি মুণ্ডা পূৰ্বহু চুবা কি কয় 9ত হয়। স্কুলত কেনেকুৱা অহা আছে? স্কুল ভালে এতিয়া হোষ্টেলতে থাকে এই পূৰ্বহু চুবা এই ওচৰতে পূৰ্বহু কেনেকুৱা পাইছে? নাই চাইকেলখন ঠিকে আছে মাত্ৰ পাম নাই আৰু সেইখিনি দিগদাৰী একোতো আৰু দিগদাৰী পোৱা নাই সেইখিনি অলপ ঠিক কৰিয়ে ল'ব লাগিব চৰকাৰৰ বস্তু যিহেতু সম্পূৰ্ণৰূপে ভাল তো ইমান চাইকেল ক'ত আহিব ভালকৈ দুই এটা আমিও নিজে বনাই ল'ব লাগিব।